So ইয়াত তেল ভৰাই লৈছো দেই আমি এবালে চাওক ফুল 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 সোয়ালে দিয়ে চা তেল ইয়াত ওপৰত আহিব নালাগে হা ফুল টেঙ্কি না ফুল টেঙ্কি ফুল্লা so আজি বেলেগ এটা জেগালৈ গৈ আছো So আজি গাড়ীৰ পাৰ্টস বিচাৰি গৈ আছো কাবাৰী দোকানলৈ so গুৱাহাটীৰ কাবাৰী দোকান আমাৰ লগৰ গাড়ী এখন বেয়া হৈ আছিল তো তাৰ কাৰণে কেইটামান পাৰ্টস ভাল পাৰ্টস বিচাৰি গৈছো গাড়ী আয়া so hello guys আজি গাড়ীৰ পাৰ্টস বিচাৰি ঘূৰি পৰিছো আমি so বিচাৰি পোৱা নাই so আজি লগৰটোৰ গাড়ীৰ কাৰণে পাৰ্টস বিচাৰি হাহাকাৰ পাইছো সেবালে চাওক গাড়ী কাবাৰী পুরো ডাঙৰ ইঞ্জিনৰ গাড়ী ইঞ্জিন খুলি থৈ দিছে চাওক এক্সিডেন্ট হোৱা আগত বেয়া হৈ যোৱা কেইটা খুলি ইয়াত থৈ দিছে এন্ড ইয়াত আপোনাৰ পাৰ্টস পাই যায়গে পুৰণা গাড়ীৰ যিকোনো বস্তু বিচাৰিলে পাই যাব এই দেখ সব বলেৰো 6 কি আছিল তো ইয়াৰ মডেলটো তো তাৰ কাৰণে বিচাৰি আছো গাড়ী পাৰ্টস ফাইনালি আমি এটা জায়গাত ঘুমাই আহিলো কাবাৰী দোকানৰ সো ইয়াত কি কৰে বেয়া গাড়ীৰ পৰা কিছুমান ভাল পাৰ্টস থাকে সো এইবোৰ উলিয়াই পিনি ৰিউজ কৰেগে সো ইয়াত আমি বলেৰৰ কাৰণে চেচিছ বিচাৰি আহিছিলো এখন গাড়ীৰ চেচিছটো ভাল লাগিছে সো এইবিলাক কামৰ কাৰণে আপোনালোকে অফিচিয়ালি কাম কৰিব লাগিব ডিটি অফিচ বেগেৰাত আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰ বেগেৰা আপোনালোকে আপডেট কৰিব লাগিব সো এটো আছিল আজিৰ ভিডিওটো সো মই আজি ওলাই আহিলোগে ৰডটো বহুত টানকে দিয়া আছিল সো আজিৰ ভিডিওটি ইয়ালে সামৰিছো